নমস্কাৰ পোনপ্ৰথমে সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এইটো আজি ৰেচিপিৰ ভিডিঅ' নহয়, এইটো হ'ব এটা বিশেষ ভিডিঅ' আৰু মই সদায় খোজ কাঢ়োঁ কাৰণ আমাৰ দৈনিক খাদ্যাভ্যাসৰ লগতে ব্যায়াম কৰাটো খুবেই জৰুৰী। হয়, কোনোবাই খোজ কাঢ়িছে, কোনোবাই দৌৰিছে, কোনোবাই জিমত গৈছে, যিকোনো নহয় যিকোনো এটা ব্যায়াম আমি জীৱনত কৰিবই লাগে আৰু সেইকাৰণে মই খোজ কাঢ়ি আছোঁ। আজি ৩-৪ মাহৰ পৰা আগৰ পৰা খোজ কাঢ়ি আছোঁ। আগতে জিম গৈছিলোঁ, কিন্তু এতিয়াতো জিম যাবলৈ পৰিৱেশটো বেয়াই, গতিকে মই খোজ কঢ়াৰ লগতে কিবা কিবি বনাই ভাল পাওঁ, সেইখিনি বনাওঁ আৰু মই বিশেষকৈ এটা ইউটিউব চেনেল খুব চাওঁ, সেইটো হৈছে দেৱোত্তম অসম আৰু সেই চেনেলটো চাই আচলতে মই এক সাহস পাওঁ কাৰণ ছাৰে ইমান ধুনীয়াকৈ বুজায়। আৰু সিদিনা সেই চেনেলটো চাই থাকোঁতে দেখিলোঁ ছাৰে এটা ভিডিঅ' দিছে 100 Days of Running। 100 Days of Running এটা ৱেবছাইট, যিটো ৱেবছাইটত আমি খোজ কঢ়াৰ অভ্যাসটো গঢ়ি তুলিব পাৰোঁ। আচলতে এটা বস্তু যদি আমি চেলেঞ্জত লওঁ তেতিয়াহ'লে সেইটো ফুলফিল হয় আৰু মই সদায় যেতিয়া খোজকাঢ়ি আছোঁ এইটো কোনো চেলেঞ্জ নাই, কাৰণ কাইলৈ মই এনেই বোলে মই আজি এলাহ লাগিছে মই নাযাওঁ, কাইলৈ বোলে অলপ শুওঁ দে, তেনেকুৱা কামৰ কাৰণে 4-5 দিন ব্ৰেক হৈ যাব পাৰে, কিন্তু এইটো যিহেতুকে চেলেঞ্জ আৰু 100 দিন খোজকাঢ়িব লাগিব, গতিকে এইটো ভাবিলোঁ মই কৰোঁ। আৰু ছাৰে যিটো ভিডিঅ' দিছিল ৱেবছাইটটোৰ মতে চেলেঞ্জটোত আছে প্ৰতিদিনে 2 কিলোমিটাৰকৈ, কিন্তু তাতকৈ বেছিকৈ কাঢ়িব পাৰিলেও ভালেই। মই দৈনিক 7 পৰা 8 কিলোমিটাৰ 10 কিলোমিটাৰ এনেকৈ কাঢ়িম বুলি ভাবিছোঁ 100 দিনলৈকে। আৰু 24 জুলাইৰ পৰা সেই চেলেঞ্জটো আৰম্ভ হ'ব আৰু মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ আৰু মই কোনো মেডেল পোৱা কিবা চাৰ্টিফিকেট পোৱা সেয়া আশাত কৰা নাই। এইটো এটা চেলেঞ্জ হিচাপে লৈছোঁ, কাৰণ চেলেঞ্জ হিচাপে ল'লেহে কামটো হ'ব, নহ'লে বোলে আজি মই নাযাওঁ কাইলৈ নাযাওঁ এনেকৈ থাকি যাব। গতিকে 100 দিন সম্পূৰ্ণ কৰোঁ আৰু এটা ৰেকৰ্ড বনাওঁ আহক। তেন্তে ব'লক খোজকাঢ়িবলৈ যাওঁ। আৰু খোজকাঢ়িবলৈ গ'লে ষ্ট্ৰাভা বুলি এটা এপছ আছে, সেইটো প্লে' ষ্ট'ৰত পাব। সেই ষ্ট্ৰাভা এপছটো ডাউনলোড কৰি তাত অপশ্যন আছে যে আপুনি দৌৰিবনে, খোজকাঢ়িবনে, চাইকেল চলাব, তাৰ যিটো আপুনি কৰিব সেই অপশ্যনটো ক্লিক কৰক আৰু খোজকাঢ়ক আৰু ৰেকৰ্ডটো বনাওক। গতিকে এতিয়া ব'লক ষ্ট্ৰাভা খোলোঁ, খোজকাঢ়োঁ আৰু নিজৰ শৰীৰৰ যতন লওঁ, ব'লক। আৰু এতিয়া মই খোজকঢ়া ষ্টাৰ্ট কৰি দিলোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু এটা ধুনীয়া পৰিৱেশ দেখুৱাই ভিডিঅ'টো সামৰিম। এইখনেই হৈছে সোণাই নৈ। নৈত এতিয়া এয়া মাছ ধৰি আছে আৰু নৈখনৰ কাষতে থকা এই পথটোৰে মই এতিয়া খোজকাঢ়ি আহি আছোঁ। শেষত মই পুনৰবাৰ দেৱোত্তম অসম ইউটিউব চেনেলৰ স্বত্বাধিকাৰী দীপম বৰ্মন ছাৰক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা উৎসাহমূলক তেওঁৰ ভিডিঅ'ইহে আমাক আগুৱাই নিয়াত সহায় কৰিব। ধন্যবাদ।